নমস্কাৰ, মই আপোনালোকৰ বাবে লৈ আহিছোঁ যিসকল গাঁৱৰ নতুন বোৱাৰী পুৰণা বোৱাৰীয়ে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম চলাম বুলি ভাবিছে আৰু পইচা ইনকাম কৰিম বুলি ভাবিছে তেওঁলোকলৈ দুটা টিপছকেইটা মই ক'ম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। প্ৰথম কাম হ'ল আপোনালোকে নিজৰ স্বামীক ব্লক কৰিব, কিয়নো ৰাতিপুৱাই আপুনি যেতিয়া গুড মৰ্ণিং দিব ঢাৰি পাতিতে তেওঁ উঠিব খং, আৰু যেতিয়া আপোনালোকে দুপৰীয়া দিব গুড আফটাৰনুন তেওঁলৈ যাব টিককে মেছেজটো, আৰু ব্ৰেইনৰ 1ৰ পৰা কাটা গৈ হ'বগৈ 1+ আৰু ঘৰত আহি কি হ'বতো সেইটো গম পাইছে। আৰু দ্বিতীয়তে হ'ল কি, আপোনালোকে ওচৰৰ বৰ্তা, বৌমা, খুৰা, ভতিজা, ভাগিন তেওঁলোক সকলোকে ব্লক মাৰি থ'ব, কিয়নো তেওঁ যদি কেতিয়াবা গধূলি ওলাই যায় আৰু ঘৰলৈ মাংস অকণ আনিলে বোলে পিঁয়াজ অকণ নাই, ওচৰৰ দোকানলৈ গ'ল, তেতিয়া কি হ'ব, তেতিয়া তেওঁ লগ পাব খুৰা, খুৰী, দাদা, ভতিজাহঁতক আৰু ক'ব বৌয়ে মাংস বনাব নহয়, ইউটিউব আৰু ফেচবুকতে চাম দেই, ইনষ্টাগ্ৰামতো দিব নহয়। তেতিয়া আপোনাৰ হ'ল কি, মাংস খোৱাও নহ'ল, ৰীল বনোৱাও নহ'ল, আৰু তেওঁলোকক ব্লক মাৰি আপুনি নাচি থাকক, গাই থাকক, ভিডিঅ' বনাই থাকক, ন' কমপ্লেইন, কোনো নেদেখিব জানেনে, আৰু আপুনি পইচা ইনকাম কৰি থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু নতুন ফুলি লওক, চেইন লওক, কাপোৰ লওক, বিন্দাছ জীয়াই থাকক।